হীৰা দৈ চাইকেল নহয় ফিলিঙা হীৰা দৈ দেখা নহয় ফিলিঙা মন পৰা পথাৰত আহিবা ঐ নিজানত। তো হেল্ল' মোৰ মৰমৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। তো আজি মানে একদম আমি জানুৱাৰী পাৰ্টি যিহেতু কৰিবই নোৱাৰিলোঁ, মানে আজি 3 তাৰিখ হৈ গ'ল, 3 তাৰিখ হৈ গ'ল মানে আজিহে পাৰ্টিটো কৰিম। আৰু পূৰা মজাকৈ ব্ৰইলাৰ চইলাৰ এতিয়া মানে খৰিকা দিম আৰু পূৰা মজাকৈ পাৰ্টিটো হ'বলৈ গৈ আছে। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু দেই। তো এইফালে ব্ৰইলাৰটো আনি থৈ দিছোঁ বৰ্তমান ইয়াক মৰা নাই এতিয়ালৈকে। তো তাৰপিছত এফালে পূৰা খৰি চৰি আনি পূৰা মেজিটোৰ নিচিনা বনাই থৈ লৈছোঁ, তলত জুই জ্বলাই দিম, পূৰা মজাকৈ জ্বলি যাব মানে। আৰু এইফালে পূৰা একদম মানে বিন্দাছ খৰিকা দিয়া হ'ব, পূৰা মানে একদম চব বস্তুবিলাক ৰেডি কৰি লৈছোঁ। তো এইফালে পূৰা মছলা চছলা একদম বিন্দাছকৈ একদম মজাকৈ মানে খুন্দি মেলি একদম ধুনীয়াকৈ মিক্স কৰি থৈ দিছোঁ। জাষ্ট এতিয়া জুইকা জ্বলাই দিম আগতীয়াকৈ, তাৰপিছত পূৰা বিন্দাছ হ'বলৈ গৈ আছে আজি। তো ফাইনেলি গাইছ আমাৰ পূৰা জুই জ্বলি আছে এতিয়া বৰ্তমান। আৰু এতিয়া মুৰ্গীটো বধ কৰিব লাগে আৰু পূৰা মজা মানে আজি বিন্দাছ পাৰ্টি হ'ব গৈ আছে মানে। আৰু এনেকুৱা মজা মানে কি ক'ম আৰু, লগে পাৰ্টি চাৰ্টি কৰিও এদায়। আমি আজি 3 তাৰিখৰ দিনা পাৰ্টি কৰিবলগীয়া হৈছে, কাৰণ কেলৈ আমাৰ মানে সেইটোৱে আৰু চবটো মিলা নাছিলে, সেইটো কাৰণে আজি মিলিছে। কাৰণ আজি পাৰ্টি কৰা মানুহ অকল দুটা মানে আমি দুটাহে খাম মানে, আৰু বেলেগ কোনো নাই মানে। তো আজি বহুত মজা হ'বলৈ গৈ আছে পাৰ্টিটো, আৰু লাষ্টলৈকে আপোনালোকে চাই থাকিব এনেকুৱা মজা। আৰু মুৰ্গীটো এতিয়া ফাইনেলি মই মাৰি লওঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু দেই। তো গাইজ ফাইনেলি আমাৰ জুই জ্বলি আছে এতিয়া। আৰু এইফালে চাওক, এইফালে পূৰা মুৰ্গীটো বধ হৈ গ'ল। এতিয়া মুৰ্গীটো চফা কৰিব লাগে যিহেতু পূৰা মজাকৈ, আৰু চফা তফা কৰি মেলি বিন্দাছকৈ এতিয়া। তো ফাইনেলি আমাৰ এতিয়া মানে মুৰ্গীটো এতিয়া জুইত দিয়া হৈ গ'ল, মানে পূৰা তেল চেল মানে মছলা চছলা লগাই পূৰা বিন্দাছকৈ দিয়া হৈ গ'ল। মানে মছলা চছলা লগা দেখাব নোৱাৰিলোঁ, কেমেৰামেন নাই যে আমাৰ ইয়াত, চব নিজে কৰিব লাগে ন। পূৰা এতিয়া বিন্দাছ মানে খৰিকা দিয়া হৈছে নাই আপোনালোকে জনাবচোন। চাওক এইফালে পূৰা মজা একদম মানে, একদম কি ক'ম আৰু, আজি দুটাই মানে একদম আলি ফালি দিম মানে, আংগাই দিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই দিব আৰু পূৰা মজা লাগিব মানে, একদম মজা। আমাৰ মানে একদম মুৰ্গী ইলুমাই থোৱা খুঁটিকেইটাত পানী দি থাকিবলগীয়া হৈছে মানে, শুকান খৰি ন, পূৰা জ্বলি যাবগৈ বুলি। আৰু মুৰ্গীটো যিহেতু তলত পৰি গ'লে মানে পূৰা ডিচিশ্যনটো বেয়া হৈ যাব ন, গোটেই লেতেৰাবিলাক লাগি ল'ব যে, সেইটো কাৰণে পূৰা খুঁটিবিলাকত জুই চুই দি থকা হৈছে। মা কচম মজা লাগিব মানে আজি খাই, পূৰা বিন্দাছ সিজি আছে মানে। এইটো পূৰা মালটো সিজি আছে মানে, একদম মজাকৈ সিজি আছে। আমাৰ মানে সেই খুঁটিকেইটা মানে কাম নিদিলে, তো সেইটো কাৰণে এইকেইটা আইচৰ কেং বুলি কয় মানে, এই কেংকেইটা আনি পিনে এতিয়া ইয়াত দিয়া হৈছে মানে। নহ'লে খুঁটিকেইটা জ্বলি গৈছিলে, যিহেতু পূৰা শুকান বস্তু ন, জ্বলি গৈছিলে। আৰু একদম মুৰ্গী পূৰা মজাকৈ সিজি আছে মানে, খাই মজা লাগিব। আপোনালোকৰ লোভ লাগিছে নেকি? আহক খাবৰ কাৰণে আহে যদি। মাৰক চলাই এইফালে তেল চাওক, চাই থাকিব। তো গাইছ পূৰা এতিয়া বস্তুবিলাক ৰেডি হৈ আছে মানে, মালটো হৈ আছেগৈ আৰু হ'ব আৰু বেছি টাইম নালাগে আৰু। এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ বুলি ভাবি আছোঁ। মাংসটো এইফালে সিজি থাকিব, আমিও গা চা ধুই লওঁ, তাৰপিছত বিন্দাছ খাম আৰু লগত আৰু ভাল ভাল বস্তু আছে, আপোনালোকে লাষ্টত দেখিব। পূৰা ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো গাইছ এই বক্সকেইটা আচলতে আপোনালোক কেলৈ আনিছোঁ বা, তো আচল মালবিলাক আমাৰ ইয়াত আছে মানে, কাৰণ কেলৈ পাৰ্টিত চলা বস্তুকেইটা ইয়াতহে আছে মানে। তো দেখাই আছোঁ, পূৰা বক্স দি থৈ দিয়া আছে মানে। ইয়াত দিনত আমি লুকাই থৈ দিছিলোঁ মানে, কোনো নেদেখাকৈ। তো এইখিনি আইচ হয় মানে, আইচৰ তলত থোৱা আছে মালকেইটা। ৱা পূৰা কটকটীয়া হৈ আছে মানে, দিনৰ পৰা থৈ দিয়া ন, মানে দিনতে এনেকৈ লুকাই থৈ দিয়া। এইখিনি আইচ হয় দেই, বৰফ মানে। ভাঙি দিব বটলকেইটা থেকেচা খাই। তো ইয়াতে কলকেইটা পোত খাই আছে, আপোনালোকে চাই থাকিব। পকিবৰ কাৰণে থৈ দিছিলোঁ হয় নাই? ইয়াতে পকিবৰ কাৰণে থৈ ওলাইছে আৰু আপোনালোকে চাওক। সেয়া এইখিনি আইচ বুলি কয়, বৰফ। তো আমি ইয়াতে কাম কৰোঁ, এনেকৈ বৰফৰ কাম। জাবানি জানে না এইটো আমি জাহা তাহা মাল বিয়ে নেখাং মানে দেই। খালে এইটো নাম দিছে নহয়, ব্ৰেণ্ডেড মাল হয় মানে। ব্ৰেণ্ডেড বুলিয়ে নহয় মানে, এইটো খাই মজা লাগে। কিংফিছাৰ হৈছে নামটো। বৰ্তমান এতিয়া মাৰি থাকোঁ মানে, এটা এনেই অকণমান টেষ্টি কৰি থাকোঁ। বাকী আৰু আছে, পিছত দেখা পাব আপোনালোকে। অঁ মজা। তো এটা খাই লওঁ, তেতিয়াই ভাল লাগিব। এতিয়া মাংসটো যিহেতু সিজা নাই মানে, টাইম অকণমান লাগিব আৰু। তো সেইটো কাৰণে এতিয়া এটা খাই লওঁ। আৰু আমাৰ মানে এইটো দেখিছেই দেখোন,
জাবানি জানে না মানে পাৰ্টিত এইটো লাগেই মানে আৰু পাৰ্টি বুলিয়ে মানে পাৰ্টি হওক লাগিবই মানে কাৰণ ন পুৰা দিম মানে চাই বোলে পুৰা মাংস সিজি আছে আৰু আমাৰ ডিজে বক্সটো চাব নেকি কিমান ডাঙৰ মানে এইটো চাই লওঁ অঁ তো গাইছ আমাৰ মাংসটো পুৰা মানে মুৰ্গীটো সিজি হ'ব হৈছে আৰু এতিয়া মানুহটো অলপ ফ্ৰেছ হৈ লওঁ কাৰণ দিনটো গা ধোৱা নাই মানে কাম চামো এনেকৈ নাছিলে আৰু এতিয়া কাম চাম হৈ যাব যদিও নাজানো এতিয়া গা চা ধুই লওঁ আকৌ লগ পাই আছোঁ আপোনালোকক পুৰা ফ্ৰেছ হৈ লওঁ তাৰপিছত পুৰা বিন্দাছ পাৰ্টি হৈ আছে তো গাইছ পুৰা গা চা ধুই ক্লিয়াৰ আৰু এতিয়া পুৰা মানে একদম খাব ৰেডি হৈছেগৈ আৰু খাম আৰু তো এইফালে চিকেনটো চাব পাৰে হৈ আছে তো পুৰা একদম মজা লাগিব চাই থাকিব পুৰা ডান্স চান্স কৰিম আজি অকণমান দুটাই মানে অকল দুটা মানুহ আমি এইফালে পুৰা নেমু চেমু আনি থৈ দিছোঁ মানে পিঁয়াজ চিয়াজ এতিয়া কাটি মেলি লওঁ তো গাইছ এয়া চাওক আমাৰ পুৰা মাকা একদম মানে কোলা কোলা হৈ গ'ল মানে বেছিকৈ অলপ সিজি গ'ল নেকি আমি মানে সেয়া মনটো আমাৰ তেনেকুৱা নহয় যে আমাৰ মনবিলাক মানে একদম বেছিকৈ সিজিলেহে ভাল লাগে মানে লেগ পিচ দুইটা ওলা আৰু এইফালে পুৰা পিঁয়াজ জলকীয়া আৰু এইফালে নিম্বু এটা আৰু মেল মালবিলাক ইয়াত আছে মানে দেই এয়া পুৰা এতিয়া খাই থাকিম আৰু মজাকৈ তো এতিয়া খাই মেলি লওঁ তাৰপিছত অলপ গান চান বজাই ডান্স কৰিম আপোনালোকে পুৰা চাব পুৰা মজা তো এইফালে চাওক পুৰা লেগ পিচ চেগ পিচ লৈ কোনটো মোৰ ভাগৰ এই ডাঙৰটো দেই মই মানে ডাঙৰটোৱে খাম আৰু পুৰা এতিয়া দিম মানে নে কি খাই লওঁ এতিয়া নে কি নে ভাই কি খাই লওঁ তাৰপিছত দেখাম হয় এইফালে পুৰা আছে আৰু এতিয়া খাই মেলি লওঁ এইফালে মানে এইখিনি চব বৰফ হৈছে ইয়াত মানে মালকেইটা ঢাকি থোৱা আছে মানে ঠাণ্ডা হৈ আছে মানে বৰফ এইটো চাই লওঁ এটা মানে কি বিয়েৰটো ঠাণ্ডা কৰি কিনে খোৱা বস্তু যে আৰু ঠাণ্ডা কৰি ৰাখিছোঁ কিং ফিছাৰ ন যিহেতু মানে ঠাণ্ডা কৰি খালে যে মজা লাগে মানে একদম ঠাণ্ডা ঠাণ্ডা মিঠা মিঠা লাগে এতিয়া পুৰা দুইজনে দুটা ওলাই লৈছোঁ মানে আজি অকল দুটাই খাম মানে কাৰণ কেলৈ লগৰকেইটাই ৰুমত আছে সিহঁতিও খাই আছে পাই নেজানো বা তো আমি মানে বাহিৰত খাই আছোঁ লাইট চাই জ্বলাই মালিক আহিছে চাই গৈছেহি মানে মালিকে পুৰা পাৰ্টি কৰি আছে নেকি বোলে এনেকৈ কৈ গৈছে আৰু ভাল লাগিছে মালিকেও কৈছে এনেকৈ কৈছে তো আপোনালোকেও ভাল লাগিব পুৰা এতিয়া বিন্দাছ খাই লওঁ তাৰপিছত দেখাই আছোঁ নে কি খুলি 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 খাই মানুহজনীয়ে ফোন কৰিছে ৰ'বা দেই খাব নেকি কিন্তু মানে কি আৰু আমি মানে ডেইলি নাখাওঁ যে সেইকাৰণে এদিনে খাওঁ মানে জানুৱাৰী বুলি পাৰ্টিটো কৰিছোঁ আৰু ধুনীয়াকৈ চিকেন টিকেন লৈ পাৰ্টি এদিনে খাব লাগে কিন্তু পুৰা দবাই খাব লাগে সেইটোৱে কৈছোঁ হেপী নিউ ইয়েৰ মজা তো গাইছ গম পালেই কথাটো বিন্দাছ দি আছোঁ মানে আমি দুটাই দি আছোঁ মানে কাৰণ কেলৈ আমাৰ মানে সেইটোৱে আৰু ন চব বেলেগ বেলেগ ল'ৰা আছে ন আমি মানে এতিয়া যিমান যি ক'লেও দুইটাই গাঁও হয় ন আমি দুটাই মিলি থাকিব মানে আমি চবৰ লগতে মিলি থাকোঁ মানে আমি তেনেকুৱা নহয় মানে যে কাৰোবাক ভাল পাওঁ যে কাৰোবাক বেয়া পাওঁ সেনেকুৱা চিষ্টেম আমি নহয় মানে আমি খেতি নাখাওঁ বুলি কৈছে আমিতো জোৰ জবৰদস্তি খুৱাব নোৱাৰোঁ ন তো সেইটো কাৰণেহে আমি দুটাই খোৱা হৈছে সেইটো কথা আপোনালোকক কৈ দিছোঁ বেয়া চাই নাপাব আই লাভ ইউ পাচলি ভাল পাওঁ পটল পাচলি ভাল পাওঁ পটল ৰাতি হ'লে খাই ভাল লাগে ৰঙা পানীৰ বটল পাচলি ভাল পাওঁ পটল পাচলি ভাল পাওঁ পটল ৰাতি হ'লে খাই ভাল লাগে ৰঙা পানীৰ বটল
তো গাইছ এতিয়া বিন্দাছ খাই আছোঁ আৰু হোৱাগৈ নাই আৰু বহুত আছে মানে তো কি ক'ম আৰু তো মানে গাইছ আমাৰ মালিকখিনি আহিও মানে চাই গৈছে সি কেনেকৈ পাৰ্টি কৰিছে আৰু আমি জুইকা যে জ্বলি আছে দেখিছেনে বাৰু মানে ব্ৰইলাৰ চিকেনটো মানে কেনেকৈ সিহঁতি খৰিকা দিছে কেনেকৈ কি দিছে চব চাই গৈছে মানে আৰু মালিকে কৈছে মানে কি মজা মানে আৰু মানে যিহেতু এতিয়া কাম চাম নাই ন বিন্দাছ দি আছোঁ মানে খাই আছোঁ আপোনালোকেও এনেকৈ এনজয় কৰিলে আমাৰ অলপ দি হৈ গ'ল আছে যে বৰ ফাটা ফুল কথাটি ঐ গাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ মই বোলে ৱাচিং পাউডাৰ নিমা 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 আচল মজা সান্দগুৰি বৰাবা চোলা দেৱী আহে আৰু পাহে এতিয়া আহিব যে লাগিব ৰবিহঁতেও ওলাব খালে কিন্তু নহ'ব উল্টা পুল্টা হৈ যায় কোনে ল'ব সেইবুলি কিন্তু লাটুমন্দিক বেয়া পালে নহ'ব সেইবুলি কিন্তু কুচুম কৰিলে বেয়া পালে নহ'ব পচলা চেংমৰা ঢেকীয়া নিমখ জোলৈ নৈতেয়া খালেহে চাবি হাঁচি নথবি ধুনীয়া জনী লুটুপিয়া বেলি চালে টুপি দীঘলকৈ চুলি হাতত লগাবি জেতুকা নদী গহিবি গালত গুচি যাব হালে মইনা ইমানতো যদি মনেতো নধৰে অ' জানে মই কিনো চাউলিয়ে চালাম গৈ দেহা হিৰাই গ'ল মই নাজানো দেহা হিৰাই গ'ল মই নাজানো পেটলৈ ভান নোযোৱা পেটলৈ ভান নোযোৱা কিনো